हेलो फ्रेंड्स সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজিৰ ৰেচিপিটো হৈছে লাজানিয়া। এটো এটা বহুত টেস্টি ৰেচিপি হয়। আপোনালোকে সকলোৱে ঘৰত ট্ৰাই কৰি চাব পাৰে। আমি এখন কেৰাহীত তেল গৰম কৰি তাত কুটি থোৱা পিয়াজখিনি দিছো। এতিয়া কেইফুটামান নহৰু দিছো। আৰু এই কুটি থোৱা বিলাহী আৰু গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি লৈছো। এতিয়া তাত কেইটামান শুকান জলকীয়া দিছো, লগতে 1 চামুচ নিমখ আৰু গোটেইখিনি ভালদৰে লৰাই দিছো। এইখিনি ঠাণ্ডা কৰি মিক্সিত গুড়ি কৰি লৈছো আৰু ৰেড সস ৰেডি। আৰু এইপিনে এয়া এখন কেৰাহীত 1 চামুচ বাটাৰ লৈছো আৰু বাটাৰখিনি ভালদৰে অলপ গলিব দিছো। এতিয়া তাত 1.5 চামুচ ময়দা দিছো আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া তাত 1 কাপ গাখীৰ দিছো। গাখীৰখিনি ডাঠ নোহোৱালৈকে উতলাই থাকিব লাগে। আৰু এই গাখীৰখিনি ডাঠ হোৱাৰ পাছত এনেকুৱা হ'ব দেখিবলৈ আৰু হোৱাইট সস ৰেডি। আৰু তাত অলপমান চিলি ফ্লেক্স দি দিছো, এটো অপচনেল হয়। আৰু এয়া ৰেড সস আৰু হোৱাইট সস ৰেডি। আৰু ইয়াত মই 1.5 কাপ ময়দা লৈছো আৰু আধা চামুচ নিমখ, লগতে আধা কাপ তেল, ৰিফাইন তেল আৰু আধা কাপ পানী। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি এটা ডো বনাই লম। আৰু ডোটো অলপমান কোমলকৈ বনাব লাগে। আৰু এয়া 4খন ৰুটি পাতলকে অলপ বেলি লম। ইখন এনেদৰে আধা ঘণ্টাৰ বাবে শুকাবলৈ ৰখাই দিছো। এতিয়া এখন কেৰাহীত আকৌ অলপ তেল লৈ কুটি থোৱা পিয়াজ দিছো, লগতে চিলি ফ্লেক্স, এটো অপচনেল হয়। আৰু এয়া দিছো কুটি থোৱা capsicum, লগতে গাজৰ আৰু বেলেগ ভেজিছো দিব পাৰে। গোটেইখিনি ভালদৰে সিজাই লম। আৰু এয়া দিছো আধা চামুচ জালুকৰ গুড়ি, আধা চামুচ নিমখ আৰু এয়া বইল কৰি থোৱা এটা আলু। এতিয়া এখন কেৰাহী লৈ তাত ৰেড সসটো এনেকে স্প্ৰেড কৰি দিছো অলপ। এতিয়া সেইখিনিৰ ওপৰত বেলি থোৱা এখন ৰুটি দিছো। ৰুটি কেইখন কেৰাহীটোৰ সাইজত বেলিলে ভাল। এতিয়া তাৰ ওপৰত আকৌ অলপমান ৰেড সস স্প্ৰেড কৰি দিছো। এতিয়া তাৰ ওপৰত সিজাই লোৱা সবজিখিনি দি দিছো। আৰু ইয়াৰ ওপৰত দিছো হোৱাইট সস। এতিয়া তাৰ ওপৰত অলপমান চীজ এনেকে ৰুকি দিছো। চীজটো আপোনালোকে যিমান মৰ্জি সিমান দিব পাৰে। যদি চীজ বেছি খাই ভাল পায় তেনেহলে বেছি দিব পাৰে। আকৌ আগৰ নিচিনা কৰিছো, ওপৰত এখন ৰুটি দিছো, তাৰ ওপৰত লগাইছো হোৱাইট সস, দেন ভেজিছ আৰু এয়া ওপৰত হোৱাইট সস। এনেদৰে আপোনালোকে কেইবাটাও লেয়াৰ বনাব পাৰে। গোটেইকেইটা লেয়াৰ এনেদৰে ৰেডি হোৱাৰ পাছত ওপৰত অলপমান চীজ বেছিকৈ দিছো আৰু প্ৰায় 20 মিনিটৰ বাবে অলপ গৰম কৰিছো। আৰু এয়া হৈ গ'ল লাজানিয়া। আৰু ওপৰত অলপমান অৰেগেনো নাইবা হাৰ্বছ দি গাৰ্নিছ কৰিব পাৰে।